থাকিব লাগিব আজিৰ দিনটো তেওঁলোকক যেহেতু চাৰ্জ ফ্ৰেম কৰা হৈছিল গতিকে ভাৰ্চুৱেলি আদালতত তেওঁলোকক আদালতত ভাষ্য গ্ৰহণ কৰা হৈছিল আজিৰ দিনটোত চাৰ্জশ্বিটত যেহেতু এই 7 অভিযুক্ত সন্দৰ্ভত বহু বিস্ফোৰক তথ্য উল্লেখ কৰা আছে গতিকে সকলো তথ্যৰ ভিত্তিত আজি আদালতৰ মজিয়াত বিচাৰ প্ৰক্ৰিয়া চলিছিল শুনানিৰ আজি তৃতীয়টো দিন আছিল আৰু তৃতীয়টো দিনতে জামিন আবেদন দাখিল কৰিছিল আটাইকেইটা অভিযুক্তই সকলোৱে মুকলি আকাশৰ তললৈ আহিবলৈ আজি দিনটো পৰ্যন্ত তেওঁলোকে অপেক্ষা কৰি আছিল অধিবক্তাৰ ওপৰত ভৰসা কৰি আছিল আৰু অধিবক্তাৰ জৰিয়তে আজি ন্যায়াধীশৰ ওচৰত জামিন আবেদন দাখিল কৰা হৈছিল কিন্তু সকলো জামিন আবেদন নাকচ কৰি পুনৰ এতিয়া কাৰাগাৰে তেওঁলোকৰ ঠিকনা হৈ পৰিছে আদালতত মুখ ঠেকেচা খালে অমৃত প্ৰভাৰ সমান্তৰালভাৱে জুবিন গাৰ্গ ঘটনাৰে জড়িত আটাইকেইটা অভিযুক্তই জেলতে থাকিব লাগিব অমৃত প্ৰভা মহন্তৰ যেটো জামিন আবেদন নাকচ কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে আমাৰ হাতত আন এটা ডাঙৰ তথ্য আহি পৰিছে যে শ্যামকানু সিদ্ধাৰ্থ শেখৰৰ বাবেও যুক্তি প্ৰদৰ্শন কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে অধিবক্তা শেখৰজ্যোতি গোস্বামীয়ে লাভ কৰিছে এছ কলিতা নামৰ এগৰাকী অধিবক্তা তেওঁৰ হৈ যুক্তি প্ৰদৰ্শন কৰিব আদালতত শেখৰজ্যোতি গোস্বামীৰ হৈ এছ কলিতা নামৰ এগৰাকী অধিবক্তাই আৰু আনহাতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিব দুগৰাকীকৈ কলকাতাৰ অধিবক্তাই আৰু আজিৰ দিনটোতো আদালতত ভাৰ্চুৱেলি হাজিৰ হোৱা বুলি জানিব পৰা গৈছে দুয়োগৰাকী অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰি জামিন আবেদনো দাখিল কৰিছিল আৰু এই সন্দৰ্ভত অধিবক্তাৰ মন্তব্য আছে আমি অধিবক্তাৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম যিজন এডভোকেট আহিছিলে তেওঁ অমৃত প্ৰভাৰ বেইল পিটিশ্যন মুভ কৰিছে লগতে চাৰ্জ ফ্ৰেমিঙৰ কাৰণে যেটো আছিলে সেইটো হিয়াৰিং তেওঁ কৰিছে কিন্তু কথাটো হ'ল যেহেতু গোটেই এটা ভলিউমিনাছ চাৰ্জশ্বিট আমাৰ মাত্ৰ এজনেই চৰকাৰী অধিবক্তা আৰু এই এজন চৰকাৰী অধিবক্তা দুখন কোৰ্টত দৌৰাদৌৰি কৰি আছে এখন মেইন সেশন এখন হল এডিশনাল এটা আপোনালোকে কওক ইমান ডাঙৰ কেছ এটা এজন এডভোকেট এজন ইজনৰ হৈ 7জন এডভোকেট আহিছে পঢ়া শুনা কৰি আৰু এজন আছে ইফালে 5-6 জনৰ কাৰণে অকলে গতিকে তেওঁ নিশ্চয়কৈ টাইম লৈছে তেওঁ বেইল এপ্লিকেশ্যনৰ ওপৰত অবজেকশ্যন দিব গতিকে আমাৰ চৰকাৰী অধিবক্তা যিজন আছে উপেন্দ্ৰ ভট্টাচাৰ্যী ছাৰ তেখেতে প্ৰম্পটলি একশ্যন লৈছে আৰু ষ্ট্ৰংলি অপ'জ কৰিছে আৰু কৈছে যে আমি ইয়াৰে বিৰোধিতা কৰি পেলাই অবজেকশ্যন ফাইল কৰিম অমৃত প্ৰভাৰ